আজি আমাৰ বিপিএফ ৰাজনীতি দলৰ দাউদাৰাত PMB বুদ্ধি মিটিং হৈছিলে। এই মিটিঙতে আমাৰ সন্মানীয় আমাৰ BTCৰ বা BPFৰ মুৰব্বী তেখেত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে 22 জন কেণ্ডিডেটক অলৰেডি BPFত ডিক্লেয়াৰ কৰিলে। এই ডিক্লেয়াৰ কৰাত মই দেখিছোঁ বাকুংগুৰি সমষ্টিৰ পৰা মোক ডিক্লেয়াৰ দিছে। মই ধন্যবাদ দিছোঁ আমাৰ PMB বুদ্ধি আৰু মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক। তেখেতে আকৌ মোক 5বাৰ কাৰণে চান্স দিয়াৰ কাৰণে আৰু এই PMB বুদ্ধিৰ মাজেদি যি 22 জনৰ নাম তালিকা অন্তৰ্ভুক্ত হ'ল এই সকলোকে মই ধন্যবাদ দিছোঁ আৰু আগন্তুক সময়ত তেখেতে BPFৰ জিকাৰ কাৰণে চবে কাম কৰিব আৰু চবে জিকি যাব মই ভাবোঁ। আৰু এটা আপোনাৰ সমষ্টিত এইবাৰ UPPL আৰু কংগ্ৰেছৰ টিকেট প্ৰদান কৰিব বুলি শুনিছে, কেনেকৈ হ'ব ডক্টৰ কেনেকৈ আপুনি? মই 5th টাইমৰ কাৰণে বাকুংগুৰি সমষ্টিত পৰিচিত MCLA নিৰ্বাচনটো মই খেলিব লাগিব আৰু দেখিছোঁ UPPL আৰু কংগ্ৰেছ বা বিভিন্ন ৰাজনৈতিক দলবিলাক ঘূৰি আছে। ডেমক্ৰেচিৰ কাণ্ট্ৰি গণতন্ত্ৰ কাণ্ট্ৰি দেশত চবেই ঘূৰিব পাৰিব আৰু চবেই পাৰ্টিচিপেট কৰিব পাৰিব। মই ৱেলকাম কৰিছোঁ আৰু এটাই বস্তু দেখিছোঁ মই এতিয়াই পৰাই মানে UPPLৰ একজন মানে খেম বনাই ল'ৰাবিলাকক ৰাখিছে। সেইটো দুৰ্ভাগ্যজনক, যিহেতু আমাৰ এৰিয়াত কোকৰাঝাৰত ফিজ বুলি কৈছে, কিন্তু ফিজ বুলি থাকাতে ক'তবা মানে সেই ধৰণৰ যুৱকসকলত এটা জেগাত গোট ৰখাটো ইমান ঠিক হোৱা নাই বুলি মই ভাবোঁ। মই অৱশ্যে এতিয়ালৈকে আমাৰ প্ৰশাসনক জনাই নাই, কিন্তু জনাব লাগিব লাহে লাহে, কাৰণ এতিয়ালৈকে যদি কোনোবা ৰাজনৈতিক দলে গুণ্ডা বাহিনী ব্যৱহাৰ কৰিব খোজো মই এটা ডিনাই কৰোঁ। তেওঁ হয় নাম শুনিছোঁ পেৰেংগাৰ বুলি। পেৰেংগাই মানে ৱাবাৰী আৰু নাইগাঁৱত কেম্প বনাই আছে। এই কেম্পটো কি উদ্দেশ্যত বনাইছে নাজানো, কিন্তু দেখিছোঁ লোকেলৰ ল'ৰাবিলাক নাই, তাত বাহিৰৰ পৰা চালানী মাছ আনি ইয়াত বেপাৰ কৰি আছে আৰু সিহঁতে এতিয়ালৈকে একো কৰা নাই। ভৱিষ্যত কি কৰিব কোৱা নোৱাৰোঁ, কিন্তু এইটো ভাল লক্ষণ নহয়। লোকেলৰ যিটো সমস্যা লোকেলৰ মানুহে জানে আৰু যিহেতু UPPLে চালানী মাছ দিব বিচাৰিছে, ইয়াত নিশ্চয় পুৰণা যিসকল UPPL ল'ৰাবিলাক কাম কৰি আছিলে, কষ্ট কৰি আছিলে, নিশ্চয় দুখ পাব আৰু এই দুখৰ মাজতে ইহঁতে ৰাজনীতি খেলিব লাগিব। আমি আশা কৰিছোঁ আমাৰ BPFৰ কাৰণে ভালেই হ'ব আৰু BPFৰ কাৰণে ভৱিষ্যত কোনো সমস্যা নাহিব। আপোনাৰ তেখেতেতো এজন NDPহে, 2 নম্বৰ NDP, কাৰণ 1 নম্বৰ NDPটো নহয়, এই 13ৰ খেদাৰহে 13ৰ খেদাৰ হৈ 2 নম্বৰ NDP। এই 2 নম্বৰ NDPত আমাৰ লোকেলত অকল টকাই আছে, মান সন্মান নাই। আমাৰ ইয়াত কোনেও সন্মান নিদিব, কোনো সম্প্ৰদায়ৰ মানুহে ভোট নিদিব। আহক, সময়টো আহক, সময়টো আহিলে দেখা যাব। কাৰণ মই বাৰে বাৰে কৈ আছোঁ ইলেকশ্যনলৈকে হিৰো দেখাব, ৰিজাল্টত 0 হ'ব। আহিলেও আপোনাক পৰাজয় কৰিব নোৱাৰিব? নোৱাৰে। পৰাজয় কৰাত ইমান ইজি বস্তু নহয়, কাৰণ মই এই এফচু সংগঠন থকা সময়ৰ পৰাই লোকেলৰ কাম কৰি আছোঁ আৰু আমাৰ লোকেলত যিমানেই জাতি জনগোষ্ঠী হওক মোৰ লগত এতিয়ালৈকে বেয়া নহয়, এতিয়ালৈকে ভালেই আছে। কোনো গাঁৱত মোক মানে হিংসা কৰা নাই, কোনো গাঁৱত মোক অন্যায়ভাৱে কথা কোৱা নাই, চবে আদৰি লৈছে আৰু আগন্তুক যিটো ছেপ্টেম্বৰত হ'ব লগা BTC নিৰ্বাচন, এই BTC নিৰ্বাচনত চবে আঁকোৱালি ল'ব আৰু বিপুলভাৱে ভোট দিব বুলি মই আশাবাদী। সুনীল নাৰ্জাৰী ইতিমধ্যে কংগ্ৰেছৰ দাবীদাৰ আৰু প্ৰচাৰ চলাই আছে, সুনীল নাৰ্জাৰীও কংগ্ৰেছৰ কেণ্ডিডেট হ'ব বুলি মই শুনিছোঁ, কিন্তু কেনেকৈ প্ৰভাৱ পৰিব এতিয়ালৈকে ক'ব নোৱাৰোঁ। কাৰণ আমাৰ ইয়াতো কংগ্ৰেছৰ লাষ্ট MP ইলেকশ্যনো খেলিছিলে, 4,000 কিমানবা পাইছিলে। ঠিক সেই ধৰণৰ 2-3 হাজাৰৰ ভোটেই পাব পাৰে, মানে একেবাৰে নাপাব বুলি মই ক'ব নোৱাৰোঁ। কাৰণ এজন কেণ্ডিডেটক মানে ইমান অন্যায় কথা কোৱাটো আমাৰ চৰিত্ৰ নহয়। ৰাজনীতিকভাৱে গণতন্ত্ৰ খেলিব বিচাৰিছে, আহক আৰু তেখেতৰ নিজৰ
যি অভিজ্ঞতা এই অভিজ্ঞতাৰ মাজতে খেলক মই সকলোকে অনুৰোধ কৰিছোঁ কংগ্ৰেছে ক্ষতি কৰিব নেকি আপোনাক টকা দি দিব নোৱাৰে ইমান নোৱাৰে কাৰণ কংগ্ৰেছৰ আমাৰ বাসুগুৰিৰ জিকা টীম নহয় কেতিয়াও জিকিব পৰা নাই জিকিব নোৱাৰিব প্ৰত্যেকবাৰে কংগ্ৰেছে দিছিলে এনেকৈ 2-3 হাজাৰ মান ভোট পায় ইয়াৰ কাৰণে সীমিত হৈ থাকে ইয়াৰ কাৰণে আমাক ইমান ক্ষতি কৰিব নোৱাৰে বুলি মই ভাবোঁ